ইটা আপোনালোকে ভিডিওটো সঁচাকৈ চাই আছে না? চাই আছে তো? আকৌ যদি ছাবস্ক্ৰাইব কৰিব টান পায়, এই টান পালেও পাব আৰু তোৰ তাত যাম বুলি ভাবিছোঁ। মই কৈছোঁ ঠিক আছে আহিবি দে, মইতো আহিলেই বেয়া নাপাওঁ, ভালেই পাম। ঠিক আছে, ভাত কিন্তু হাঁহৰ মাংস দি খুৱাব লাগিব। ভিডিঅ'টো মই বনাব দিছে কাৰণে কৰিছোঁ আৰু আপোনালোকে চাই যদিও চাব, নাচালেও মই একো ক'ব লগা নাই। জানছে নহয় আপোনালোকে? ছাবস্ক্ৰাইব কৰিলেও কৰক, নকৰিলেও নাই, মোৰ একো নাহে নাযায়, কাৰণ এইটো মোৰ চেনেল নহয়। নমস্কাৰ। পৰহি নীলোৎপলে ফোন কৰিলে, আজি বোলে হেনো সি আমাৰ ঘৰলৈ আহে। ফোনত কি কথোপকথন হৈছিলে সেইখিনি আপোনালোকক অকণমান কওঁ বুলি ভাবিছোঁ, আপোনালোকে শুনক দেই। সি ক'লে একে তহঁতৰ ঘৰলৈ যাম বুলি ভাবিছে। মই কৈছোঁ ঠিক আছে আহিবি। সি কৈছে ভাত কিন্তু হাঁহৰ মাংসহে খাম দেই। মই কৈছোঁ হ'ব দেই, হাঁহৰ মাংসহে খাওঁ লৈ আহিম আৰু। ঠিক সেইমতে কালি মই হাঁহ আৰু কোমোৰা লৈ আহিলোঁ। আনি শীততাপ নিয়ন্ত্ৰিত যিটো যন্ত্ৰ, ইংলিছতে ফ্ৰিজ বুলি কয়, মই কৈছোঁ শীততাপ নিয়ন্ত্ৰিত যি আলমাৰি বুলিয়ে কৈছোঁ বাৰু, তাতেই বস্তুখিনি ৰাখিলোঁ। ৰাখি আজি ৰন্ধন প্ৰকৰণ কৰি মেলি লৈ আমি ধুনীয়াকৈ খাই বৈ একেলগে এতিয়া আমি ফুৰিবলৈ ওলাই আহিছোঁ। আৰু আহিলৈ এতিয়া আমি এয়া কৰি আছোঁ, ভিডিঅ' বনাই আছোঁ। এই কথাখিনিকে সি কৈছে বোলে মই নামনি অসমৰ ফালৰ ভাষাত ক'ব লাগে, সেইকাৰণে সেইখিনি কথাকে আকৌ এবাৰ বৰ্ণনা কৰিছোঁ। পৰহি দিনা সি নীলোৎপলে ফোন কৰিলাক, কৰি কিনে মোক ক'লাক তোৰ তাত যাম বুলি ভাবিছোঁ। মই কৈছোঁ ঠিক আছে আহিবি দে, মইতো আহিলেই বেয়া নাপাওঁ, ভালেই পাম। ঠিক আছে, ভাত কিন্তু হাঁহৰ মাংস দি খুৱাব লাগিব। মই ঠিক আছে হাঁহৰ মাংস দি খুৱাম দে। সেইকাৰণে তাকে ভাবি মই কালি হাঁহৰ মাংস আৰু কোমোৰা আনি থৈছোঁ, কুচমাণ্ড কোমোৰা বুলিও কওঁ আমি। আনি কিনে থৈ আৰু ফ্ৰিজত ভৰাই থৈ দিছোঁ আৰু, কাৰণ এতিয়া গৰমত বেয়া হৈ যাবতো পাৰে, সেইকাৰণে ফ্ৰিজত থলোঁ। আৰু আজি যেতিয়া সি আহি পাইছে, আমি আৰু বনাই মেলি খাই পেলাই ওলাই আহিছোঁ। আৰু এতিয়া আহি ফুৰা চকা কৰিছোঁ, ভালো লাগছি বুলি কৈছে। মই বোলো ভালেই হয়, মোৰ ঘৰত আহি যাতে বেয়া পাই নাযায় সেইটোৱেই মই বিচাৰোঁ, সেইটো বিচাৰিছোঁ আৰু বেয়া যাতে পাই নাযায়। এতিয়া ময়ো আগে পিছে সিমান ইউটিউবত ভিডিঅ' চিডিঅ' এনেকৈ বনাই পোৱা নাই বাৰু, আৰু তাৰ প্ৰচেষ্টাতে মই আগবাঢ়িছোঁ ইউটিউব জগতলৈ বুলি। আপোনালোকে যেন মোক ঠাট্টা মস্কৰা নকৰি কিনে ভালভাৱে যেন আদৰি লয়। নললেও মইনো কি কৰিম আৰু ক'বাহে পাৰোঁ, নললে মইতো আৰু জোৰ জবস্ত কৰিব নোৱাৰোঁ। আপোনালোকে মোক আদৰি ল'বাই লাগিব, মই থকা চেনেলটো ছাবস্ক্ৰাইব কৰিবাই লাগিব, লাইক কৰিবাই লাগিব, এইগিলাখন দাবী দিবা মই নোৱাৰোঁ। কাৰণ কিয়, ভাল লাগিলে কৰিব, নালাগিলে নকৰিব। সেইটো আজিকালি কিছুমানে কি কয় জানে, ভিডিঅ'টো উলিয়াই ল'বাহে, আৰম্ভ কৰিবাক গেলি ক'ব কি আগে ভিডিঅ'টো যদি আৰম্ভ কৰিব লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, আগে এটা লাইক কৰি লওক, তেতিয়া মই ভিডিঅ'টো আনিম। আৰু এইটো কথাটো ভাল কথা নহয়। ভিডিঅ'টো তুমি বনবা, ভাল লাগিলে আমি এনাই লাইক কৰি দিম, যেতিয়া ভাল লাগিব আমি এনেই ছাবস্ক্ৰাইব কৰি দিমেই। গতিকে তোমালোকে সেইটো ক'ব নালাগে। কি ভিডিঅ'ৰ বিষয়বস্তুৱেই হওক বা ভিডিঅ'টো কেনেভাৱে সুন্দৰভাৱে উপস্থাপন কৰিব পাৰিছা, সেইটোহে ডাঙৰ কথা। গতিকে আৰু সেই বিষয়ে আৰু বাৰু বেছি মই ক'ব নাযাওঁ। আৰু এটা ভাষা কয় না, ৰাভা সৰুণীয়া ভাষা, সেইটো ভাষাতে অলপমান কম বুলি ভাবিছোঁ আৰু ক'বাহে পাৰোঁ না নাই নাজানো। মই তেনেকৈ ৰাভা সৰুণীয়া গাঁৱত সোমায়ো পোৱা নাই, শুনি লোকৰ মুখত যিগিলা শুনছোঁ তাৰ পৰাই অলপ কম বুলি ভাবিছোঁ আৰু। গতিকে আপোনালোকে বেয়া নাপাব দক। ইটা আপোনালোকে ভিডিঅ'টো সঁচাকৈ চাই আছে না? চাই আছে তো? আকৌ যদি ছাবস্ক্ৰাইব কৰিব টান পায়, এই টান পালেও পাব আৰু মই সেইটো কথা ক'ব যোৱা নাই। ভিডিঅ'টো মই বনাব দিছে কাৰণে কৰিছোঁ আৰু আপোনালোকে চাই যদিও চাব, নাচালেও মই একো ক'ব লগা নাই। জানছে নহয় আপোনালোকে? ছাবস্ক্ৰাইব কৰিলেও কৰক, নকৰিলেও নাই, মোৰ একো নাহে নাযায়, কাৰণ এইটো মোৰ চেনেল নহয়। পাৰিলে আপোনালোকে ডিছলাইকহে কৰি দিব, লাইকটো কৰিব নালাগে। হ'ব আৰু নেকি? ঠিক আছে, ভাল লাগিলে বাৰু, ভাল লাগছে। আপোনালোকক ভাল লগাটোহে মোৰ বিচাৰোঁ, কাৰণ অতিথি হৈ আহিছে যেতিয়া আপোনালোক সন্তুষ্ট হৈ গ'লেহে মোৰ আজি অতিথি শুশ্ৰূষাটো সাৰ্থক হ'ব বুলি মই ভাবোঁ। ঠিকে আছে, যদি আমাৰ ভিউৱাৰ্ছে চাই ভাল পাইছে তেনেহ'লে নিশ্চয় কমেণ্ট কৰিব। আৰু বেয়া লাগিলেও আপোনালোকে আৰু ঠাট্টা মস্কৰা নকৰিব, আৰু সেইটোৱে অনুৰোধ কৰিছোঁ। বেয়া হৈছে বুলি ক'ব আৰু ভুলখিনি আঙুলিয়াই দিব,
আৰু পিছত বনাওঁ নবনাওঁ ঠিক নাই।